हेलो एवरीवन शिखरदास इউটিউব চেনেলৰ সকলোকে জনাইছো পুনৰ স্বাগতম আৰু আজি আহিছো অন্য এটি ভিডিঅ লৈ গতিকে আপোনালোকে মোৰ খাজটো দেখি নিশ্চয় ধৰিব পাৰিছে যে মই ক'ত গৈ আছো আৰু হয় আপোনালোকে ঠিকই ধৰিছে মই গৈ আছো নামঘৰলৈ আৰু আমাৰ ইয়াত চলিছে পাল নাম আজি প্ৰথমবাৰৰ কাৰণে তো মই আপোনালোকক সকলোকে ধুনীয়াকৈ দেখাই দিম নামঘৰত গৈ গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু মই ফটোকাৰ্ড তুলিবিলাক দেখুৱাই নহ'ল কোনোবা যদি ক্লিপ লৈছে তো মই ধুনীয়াকৈ আপোনালোকক দেখাম গোটেইখিনি তো ভিডিঅ'টো শেষলৈকে চাই থাকিব এয়া ছোৱালী ৰেডি পুৰা ৰেডি নে চাই পিনে আৰু এয়া আমি নামঘৰ পালোঁ এতিয়া দেখিছেনে এয়া হ'ল আমাৰ নামঘৰৰ মূল দুৱাৰ ইফালেৰে সোমাই যাব লাগিব তো এয়া নামঘৰত মা বৌ বাহঁতে ধুনীয়াকৈ ৰৈ আছে মানে ফটো উঠোৱা বুলি ভাবি আছে মই ইফালে ভিডিঅ' কৰি আছোঁ আৰু এয়া নামঘৰত নাম আৰম্ভ হৈছে সকলোৱে নাম গাই আছে আৰু মোৰ মাতটো বহুত বেয়া হৈ আছে দেই কাৰণ মোৰ বহুত বেছি চৰ্দি লাগি আছে গতিকে গোটেই ভিডিঅ'টো চাব আৰু ইফালে আমি সেৱা ল'বলৈ আহিছোঁ তো ধুনীয়াকৈ সেৱা চেৱা কৰি লওঁ আগতে লৈ বাকী আমি বেলেগ ফালে গৈ আছোঁ আৰু আৰু মানুহ লগত বেছি হৈ আহি আছে কাৰণ বহুত বেছি ভাল লাগিছে এইটো কাৰণতে যে ইয়াতে আজি 30খন সত্ৰৰ মানুহ একেলগে লগ হৈছে সেইকাৰণে বহুত বেছি ভাল লাগিছে আৰু মোৰ কাৰণে এইটো মানে প্ৰথম অভিজ্ঞতা মই পালনাম কেতিয়াও দেখি পোৱা নাছিলোঁ আজি প্ৰথম দেখিলোঁ আৰু এয়া দেখিছেনে আমি তাৰ পৰা সেৱা কৰি আহি ইয়াতে সকলোকে পুৰি আৰু বুটৰ দাইল খুৱাই আছে তো আমি আগতে খাই লওঁ খাই লৈ বাকীবিলাক আপোনালোকক দেখাই আছোঁ গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কাৰ কাৰ ক'ত ক'ত পালনাম হয় এনেকৈ কমেণ্টত জনাবচোন দেই আৰু ইফালে মোৰ ছোৱালীৰ বান্ধৱী দেই বেষ্ট ফ্ৰেণ্ড হয় এইজনী তাই মানে মাকৰ লগত আহিছে তাই চাদৰ মেখেলা পিন্ধি অহা নাছিল আৰু ছোৱালীজনী বেংগলী হয় গতিকে মাক দেউতাক ধুনীয়াকৈ দেউতাকে ধুতি পাঞ্জাবী পিন্ধিছে আৰু মাকে চাদৰ মেখেলা পিন্ধিছে সেইকাৰণে তাই মানে মনটো খুব বেছি বেয়া যিহেতু আমাৰ ছোৱালীক চাদৰ মেখেলা পিন্ধা দেখিলে গতিকে তাই মাকৰ ওচৰত কান্দি আছে সেইকাৰণে ভাবিলোঁ মই ঘৰত লৈ আহি তাইক ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধাই আছোঁ দেখিছেনে একেবাৰে ছেম টু ছেম পিন্ধাই আছোঁ দুয়োকে আপোনালোকক অকণ পিছত দেখাই আছোঁ আৰু এইপিনে নাম হৈ আছে কাৰণ যিহেতু ছয় ঘণ্টীয়া নাম গতিকে নাম চলি থাকিব আৰু যিহেতু বহুত দেৰিও হৈ আছে গতিকে মানুহখিনিক ভাত দি আছে আৰু আমি শেষৰটো ঘোষা গাবলৈ নামঘৰত গুচি গ'লোঁ আৰু ইফালে নামো শেষ হ'ল আৰু আমি এতিয়া ভাত খাবলৈ বহিছোঁ এয়া বৌ আৰু মোৰ খুৰীমা আমি ভাত খাবলৈ বহিছোঁ ভাত খাই উঠি কামত লাগি দিম বাৰু আমিও গতিকে আগতে খাই ল'লোঁ ডক্টৰ বাবুল চন্দ্ৰ দাস বাবজনক আমি বিদায় দিছোঁ বৰপেটা বিদায় দিয়াৰ পিছতো আমি আমাৰ এই অঞ্চলৰ যিসমূহ সত্ৰ আছে তেখেতসকলক আমি এই শেষৰ বিদায় দিম আৰু চাওঁতে দিনটো শেষ হৈ আহি গ'ল আৰু মানুহবিলাকো বহুত মানুহ ভাত খাই হ'ল তেওঁলোকে বহিছে আৰু এতিয়া যিসকল বাপসকলে যুগল গাই আছিল প্ৰসংগ কৰি আছিল তেওঁলোকে এতিয়া বহিছে যিহেতু বহুত দূৰ দূৰণিৰ পৰা আহিছে সঁচাকৈ বহুত বেছি ভাল লাগিছে দিনটো আৰু কিমান যে ভাল লাগে নহয়নে নামঘৰত এইবোৰ অনুষ্ঠান হৈ থাকিলে আৰু যিহেতু মই কৈছোঁ পালনাম এইবাৰ মোৰ কাৰণে প্ৰথম গতিকে মোৰ বহুত বেছি ভাল লাগিল আৰু
এতিয়াৰ পৰা চাগে হৈ থাকিব নামঘৰত গতিকে সঁচাকৈ বহুত বেছি ভাল লাগিছে গোটেই দিনটো আৰু বহুত মানুহৰ লগত চিনাকিও হ'লোঁ সেইকাৰণে বহুত বেছি ভাল লাগিছে আৰু এনেকুৱা হৈ থাকক আগলৈকেও খুব বেছি ভাল লাগিব গতিকে আজি ভিডিঅ'টো এইখিনি আছিল যিখিনি পাৰিছোঁ এইখিনি মই ৰাখি থৈছোঁ এটা স্মৃতি হিচাপত যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শিখা দাস পেজখন ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব তো আজিলৈ বাই বাই